নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই, বেলেগ কামত ব্যস্ত আছিলোঁ। সেয়ে ভাবিলোঁ আজি কিনো কৰোঁ, তাকে ভিডিঅ' অলপ বনাই দেখুৱালোঁ আপোনালোকক। আজি মই যাম পথাৰলৈ, কঠীয়া কেইটামান লৈ যাব লাগিব পথাৰলৈ। চাইকেলখন ৰেডি কৰি লৈছোঁ আৰু বস্তা এটা লৈছোঁ, যিহেতু কঠীয়া কেইটামান লৈ যাব লাগিব বস্তাটোত ভৰাই, সেইকাৰণে ৰেডি কৰি লৈছোঁ। যাবলৈ ৰেডি হৈছোঁ এতিয়া পথাৰলৈ। চাইকেলখন লৈ ওলাইছোঁ এতিয়া ঘৰৰ পৰা। সোনকালে দি আহোঁগৈ। ৰাতিপুৱা 7টা বাজিছে এতিয়া, ৰ'দটো বহুত বেছি দিছে আজি, সেইকাৰণে সোনকালে দি থৈ আহোঁগৈ। মই গুচি আহিম দি থৈ, মা আৰু বা যাব অলপ দেৰিকৈ। সিহঁত দুইজনীয়ে ৰুবগৈ কঠীয়াকেইটা। আগতে ৰুইছিলিয়ে ধান, এতিয়া পথাৰলৈ যাবলৈ বেয়া লাগে, গোটেইবোৰ ধান পানীত ডুবি গ'ল। বাৰিষা পানী নহয় কিন্তু দেই, আমাৰ এইফালে বৰষুণৰ পানীয়ে বহুত বেছি হৈ গ'ল পথাৰত। গোটেইবোৰ ধান পানীত ডুবি গ'ল, গোটেইবোৰ মৰা নিচিনাই হ'ল আৰু বহুত মৰিল। মাজে মাজে কিছুমানহে বাচিছে এডাল দুডাল কৰি। যিমানখিনি মৰিল মানে ধান, গোটেইখিনি এতিয়া আকৌ লগাই দিব লাগিব। মাজে মাজে ধানখিনি আকৌ লগাই দিব লাগিব, তেতিয়াহে ভাল হ'বগৈ চাগে। পাইছোঁ আহি এতিয়া কঠীয়াকেইটা ওচৰ। এইখিনিতে চাইকেলখন ৰখাই লওঁ, নামিলোঁ চাইকেলৰ পৰা, বস্তাটোত ভৰাই লওঁ কঠীয়াকেইটা। এইখিনিতে আছে কঠীয়াকেইটা, এইকেইটা চাওক 4-5টামান কঠীয়া আছে, ডাঙৰ ডাঙৰ কঠীয়া। এইখিনিতে বহুতখিনি যাব চাগে। কঠীয়াকেইটা বস্তাত ভৰাই লৈ গৈ আছোঁ এতিয়া, চাইকেলত উঠাই লৈ গৈ আছোঁ এতিয়া। আজি বহুত ৰ'দ দিছে, কিন্তু ৰ'দটো বহুত কাঢ়া, বহুত গৰম। জানেইতো এতিয়া গৰমৰ ছিজন, ৰ'দটো বহুত বেছি দিয়ে, বহুত গৰম দিয়ে। একো নাই, গৰম হ'লেও যাবই লাগিব, গৰমৰ দিন যিহেতু। এইখিনিতে এতিয়া চাইকেলখন ৰখাই খোজকাঢ়ি যাব লাগিব। এইখিনিৰ পৰা চাইকেল নাযায় আৰু। চাইকেলখন এইখিনিতে থৈ কঠীয়াকেইটা নমাই কান্ধত তুলি লৈ যাব লাগিব, যিহেতু এইখিনিৰ পৰা পানী আছে, পানীত যাব লাগিব, খোজকাঢ়ি যাব লাগিব। এইখিনিতে চেণ্ডেলযোৰ খুলি থৈ দিছোঁ। চাইকেলখনৰ আৰু চাবিটো মাৰি থৈ যাওঁ। বহুত দূৰ যাব লাগিব, অলপ দূৰ আছে, এইখিনি খোজকাঢ়ি যাব লাগিব, যিহেতু চাইকেলখনত মানুহ নাই কোনো, তথাপিও চাইকেলখনৰ চাবিটো মাৰি থৈ যাওঁ। এইফালে চাওঁগৈ, বহুত ভাল লগা দৃশ্য, চাৰিওফালে সেউজীয়াই সেউজীয়া। আৰু আমি এতিয়া এইফালে খোজকাঢ়ি যাম। মাজৰ পথাৰলৈ যাব লাগিব, মাজলৈ আমি খোজকাঢ়ি যাব লাগিব। কঠীয়া বস্তাটো এতিয়া কান্ধত তুলি লওঁ, তাৰপিছত যাই থাকিব লাগিব আৰু লাহে লাহে। এয়া চাওক, পানী আঁঠুৰ ওপৰত পানী আছে, বহুত দ হৈ আছে পানী। কান্ধত তুলি লৈ গৈ আছোঁ কঠীয়া, বহুত দূৰলৈ যাব লাগিব। বহুত ৰ'দ দিছে, গৰমটো বহুত বেছি। লাহে লাহে খোজকাঢ়ি যাই থাকিব লাগিব এতিয়া। ধানখিনি কি হ'ল মানে, আমি বহুত আগতীয়াকৈ ধানখিনি ৰুইছিলোঁ, পানীটো তাৰপিছত বেছি হৈ গ'ল, বৰষুণ বহুত পৰিলে, বহুত বেছি বৰষুণ পৰিলে, বহুত পানী বেছি হৈ গ'ল, সেইকাৰণে ধানবোৰ চব মৰি গ'ল। যিবিলাক জেগাত মৰি গ'ল ধানবিলাক, আকৌ আমি এতিয়া এয়া ধানখিনি ফিল আপ কৰি দিব লাগিব, লগাই দিব লাগিব। বেছি কঠীয়া অনা নাই, অলপ কমকৈ কঠীয়া আনিছোঁ। চাই লওঁ কি হয়। এয়া চাওক ধানৰ অৱস্থা, বহুতৰে ধান বেয়া হৈছে, বহুতৰে ভাল হৈছে। এইফালেতো এইখিনি ধান লগাবই পৰা নাই, বহুত পানী বেছি হৈ আছে। আমাৰ ধান অলপ অলপ ওলাইছিলে, বহুত মৰি গ'ল, বহুত কমকৈ ওলাইছে। সেইকাৰণে এতিয়া কঠীয়া কেইটামান আনিছোঁ, ইয়াতে ফিল আপ কৰি দিব লাগিব। মায়ে আৰু বা আহি আছে, ঘৰৰ দুইজনী মানুহে আহি আছে, ঘৰৰ দুইজনীয়ে লগাই থৈ যাব আৰু। ইয়াতে পাই গ'লোঁ আহি, কঠীয়াখিনি এইখিনিতে বস্তাৰ পৰা
ওলাই থৈ যাওঁ। মাহঁতে আহিলে ইয়াৰ পৰা লৈ কঠীয়াখিনি ৰুই দিব আৰু চাই মাজে মাজে ক'ত কিমান খালী হৈ আছে তাত লগাই দি যাব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব নাপাহৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।